हाय फ्रेंड्स सकल मैं मल्लिका आपनालोक सकलोके मोर एटा नतुन ब्लगले स्वागतम जनाइछु। एया देखिसेने मोर अकनमानी भागिनजनीर परा मैं আজি ब्लगটো आरम्भ करिछु। लगत मोर अकनमानी छोवालीजनीओ ताइर लगते खेली आछे। दुइजनीয়ে देखिसेने और रातिपुवा भागत तेनेधरणे खेली थका देखि मैं भाबिलु ब्लगটো आरम्भ करि दिउ और दुई एटा क्लिप आपनालोकলৈ आगबঢ়ाउ। आशा करो आपनालोके मोर भिडिओটো स्किप नकराके हेकলৈके चाइ जाब। जदि भिडिओটো ভাল लागे तेनेह'ले मोर भिडिओটো लाइक करिब, कमेन्ट करिब, शेयर करिब, लगते मोर चेनेलটো सबस्क्राइब करिब, काखते থকা बेल आइकनটো प्रेस करि ऑल करि दिब जाते मोर আহিবলগীয়া भिडिओर नटिफिकेशन आपनालोके अति सहजते पाय। गुड मर्निंग फ्रेंड्स सकल আজি डेली ब्लगটো मैं मोर अकनमानी भागिनजनीर পৰা आरम्भ करिलु। इया देखिसेने मैं धुनियाके बिछनाखन पारि ललो। আজি आमार घरলৈ अकनमानीजनीक चाবৰ কাৰণে ताई जेठायक আহিব। भाबिलु रातिपुৱাই रूमটো ভালদৰে सफा কৰি লওঁ, जिहेतु रूমৰ পৰা ওলাই গ'লে रूमটোলৈ আকৌ সোমাবলৈ সময়ে নহয়। সেইকাৰণে ভাবিলু লৰালৰিকে रूमটো চিজিল কৰিলোঁ আৰু আজি ভিডিঅ'টো আৰম্ভ কৰি লগতে আৰু এটা আজি আপোনালোকে মোৰ এই ডেইলি ব্লগটোত দেখিবলৈ পাব। आमार नामघरলৈ खनिकर पुथी आहिছে, तारो दुई चारिटामान क्लिप मैं आपनालोকৰ মাজলৈ আগবঢ়াম। या देखिছেনে मैं बिछनाखन भालदरे पारि ललो এনেধৰণে। या देखिছেনে रूमर मैं इखन बिछनाও भालदरे पारि ललो और पारि रूमটো मैं भालदरे परिपाटी কৰি দিলোঁ, आपनालोकको देखालो। या देखिছেনে खिड़कीखনৰ পৰা আমাৰ আগফালৰ ফুলবোৰ কিমান ধুনীয়াকৈ দেখি পায়। চাওক এইফালে ওচৰতে আমাৰ একা ওচৰ চৰিকা আছে মানুহবোৰ। দেখিছেন ড্ৰেছিঙৰ আইনাখন ধূলি পৰি কিমান লেতেৰা হৈছে। এইকেইদিন যিহেতু বেটেৰীও গা বেয়া, সেইকাৰণে মই এইবোৰ ভালদৰে চফা কৰিব পৰা নাই। এইফালে দেখিছেনে ৰাতি নহৰু তেল, মালয়েছিয়া তেলৰ বাতি এনেধৰণে ইয়াতেই থলোঁ, মানে কামবোৰ চিজিল লগাব পৰা নাই। ইয়াতেতো বেটেৰী সৰু সুৰা কিছুমান বিস্কুট কিবাকে এনেধৰণে খোৱা বস্তু ৰাখি দিছোঁ। ইয়াত দেখিছেনে বিস্কুট, কিচমিচ, জলপানৰ পেকেট এনেধৰণে কিছুমান বস্তু ৰাখি দিছোঁ। লগতে চাওক এইবোৰ ইমান ভালদৰে চিজিল কৰি ৰাখিব পৰা নাই, তথাপিতো যিমানখিনি পাৰোঁ সিমানখিনি মই বহাইছোঁ। ইয়াত দেখিছেনে ছোৱালীৰ কাৰণে মই গৰম পানী বহাই দিছোঁ কেটলিত, যিহেতু তাই গা বেয়া, ঠাণ্ডা পানী ঘপকৈ খাই দিব পাৰে সেইকাৰণে। ইয়াত দেখিছেনে আমি ৰাতিপুৱা ৰুটি খাই থাকোঁতে আলহী এজন ওলালহি আৰু তেওঁৰ কাৰণে এয়া মই পুৰি বনাই আছোঁ। লগত বুট দাইলৰ পদিনাৰ চাটনি আছে। মই আপোনালোকক দেখাই আছোঁ ক্লিপ এটা। ইয়া দেখিছেনে আলহীজনে খাই থাকোঁতে মই মনে মনে এটা ক্লিপ ৰাখি থলোঁ আপোনালোকৰ কাৰণে। ইয়া দেখিছেনে মই যে কৈছিলোঁ দুপৰীয়া আলহী আহিব বুলি, তেওঁলোকৰ কাৰণে চাহৰ যোগাৰ কৰিলোঁ। ইয়া ভাতৰ কাৰণে তিতা কেৰেলা কাটি থৈছোঁ, আলুৰ লগত দাংবডি আলু কাটি থৈছোঁ, ভালদৰে তিয়াই থৈছোঁ ভাজিবৰ কাৰণে। ইয়া দেখিছেনে পাপৰ ভাজি ল'লোঁ, ভাত এইফালে আছে তিতা কেৰেলা ভাজি, আনফালে ইয়া দেখিছে দাংবডি আলু ভাজি, ইয়া দেখিছে বেচন দি পিনি নৰসিংহ পাতৰ পকৰি, গোটা মাটিমাহৰ খাৰ, লগতে পদিনা আমৰ চাটনি আৰু লগত অলপমান আছিল ৰহৰ দাইল। ইয়া দেখিছেনে আমাৰ নামঘৰ খনিকৰ পুথিৰ কিছু দৃশ্য। Subscribe karo channel YouTube, bell icon di bawah,